আজি মই বনাব ওলাইছো DIY waste material এটো আছিল স্যানিটাইজাৰৰ বটল এয়া গিফট পেপাৰ মই কিবাটা বনাও বুলি ভাবিছো এয়া মই স্যানিটাইজাৰৰ বটলটোত খালি বটলটোত মই গিফট পেপাৰ দুটা হুমাই দিছো ডাঙৰ দুখন গিফট পেপাৰ হুমাই দিছো বটলটো হোৱাইট মই বটলটোত একো ডিজাইন কৰা নাই সেইকাৰণে গিফট পেপাৰটো হুমাই দিছো বটলটো দেখিবলৈ ভাল লাগিব আৰু এয়া হৈছে আঙুৰৰ ঠাৰি আঙুৰ খাওতে ঠাৰিটো মই পেলাই দিয়া নাছিলো এদৰে দুডাল ঠাৰি মই ৰাখি দিছো কালাৰ কৰি ললো গ্ৰীন কালাৰ এয়া দেখিছে নহয় গ্ৰীন কালাৰ কৰি ললো আৰু আহকচোন এয়া মই সাৰ্কুল আকাৰত এয়া বনাই ললো কাগজৰ সাৰ্কুল আকাৰত বনাই ললো আৰু এয়া আঠাৰে মই ইয়াতে ঠাৰি গিডালত পেষ্ট কৰি দিম ভাল লাগে বনোৱা হোৱাৰ পিছত ভালে লাগিব মই এনেকৈ সৰু সৰু কিবা কিবি বনাই থাকো কিন্তু আজিলৈ ভিডিও দিয়া নাছিলো DIY আজি মই প্ৰথম দিলো কেনেকুৱা হল মোক জনাবচোন বন্ধুসকল এয়া চাও মই ৰেডি কৰি ললো দুইডাল এইদৰে মই আঠা লগাই ললো আঠা লগাই এয়া হোৱাইট আছিলে মই এইদৰে ওপৰত ৰেড কালাৰ কৰি ললো যেহেতু মোৰ ৰেড পেপাৰ নাছিলে মই পিছত ৰেড কালাৰ কৰি দিলো আৰু এয়া সেলোটিপেৰে দুইডালৰ দুইটা মোৰ এইদৰে লগ লগাই সেলোটিপেৰে আঠা লগাই লৈছো চাও এইদৰে লগাই লৈছো চাও এতিয়া বস্তুটো দুইটা একেলগে এটা থপাৰ দৰে হৈ গল দেখিব ভাল লাগে আৰু এই গিফট পেপাৰটো বটলৰ ওপৰলৈকে অলপ টানি উলাই দিছো উলাই দি তাত মই এইদৰে এই আঙুৰৰ ঠাৰি দুডাল মই এইদৰে বটলটোত ৰাখি দিলো ভাল লাগে এইটো এটা নিজে বনোৱা বস্তু ভাল লাগে সৰু হলেও দেখিবও ভাল লাগিছে ইমান মেহনতো হোৱা নাই বাৰু বেছি খৰচো নাই সব পেলনীয়া বস্তুৰে বনাইছো কেৱল ইয়াতে এডাল হোৱাইট ফিটাৰে মই বটলৰ ওপৰটো মাৰি দিছো ওপৰৰ পাৰ্টটো এইদৰে ৰিবনেৰে বন্ধ কৰি দিছো দেখিব ভাল লাগে এয়া চাওক এইদৰে বনাই ললো কেনেকুৱা হল জনাবচোন এটা সৰু ক্লেৰে এটা সৰু বাটাৰফ্লাই বনাই ইয়াতে দি দিলো এইটো মই দেখুৱা নহল বাটাৰফ্লাইটো ছোৱালী দুজনীয়ে খেলা ক্লে হয় কেনেকুৱা হল বন্ধুসকল জনাবচোন বাকি ভিডিওটো আজি ইয়াতে সামৰিলো আকৌ নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহি আছো তেতিয়ালৈ বাই বাই টেক কেয়াৰ